নমস্কাৰ, মোৰ অংকিতা ফেশ্বন এণ্ড ক্ৰিয়েশ্যন চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ অন্য এটা নতুন ভিডিঅ'লৈ। আজি মই আপোনালোকৰ ওচৰত কেইযোৰমান পদ্মিনী সূতাৰ মেখেলা চাদৰ লৈ আহিছোঁ। নিশ্চয় আপোনালোকৰো পচন্দ হ'ব। যদিহে পচন্দ হয় তেনেহ'লে অৰ্ডাৰ কৰিব পাৰিব। স্ক্ৰীনত অৰ্ডাৰ নাম্বাৰ দিয়া আছে আৰু খুব ধুনীয়া হয় এই মেখেলা চাদৰ কেইযোৰ। গোটেইবিলাক কালাৰে পাব আপোনালোকে। প্ৰথমতে চাব, মই এই ৰঙা ৰঙৰ খুব ধুনীয়া মেখেলা চাদৰ এযোৰ আপোনালোকক দেখাম। আৰু যিহেতু ডিজাইনটো একে হয়, গাৰু ডিজাইন হয় মেখেলা চাদৰ কেইযোৰ, সেয়েহে মই এযোৰে আপোনালোকক ভালদৰে মেলি দেখাম। ডিজাইনবিলাক ছেম হ'ব, কালাৰবিলাক বেলেগ বেলেগ হ'ব। মই এযোৰ আপোনালোকক ভালদৰে মেলি দেখাম। নেক্সট মই কালাৰবিলাক দেখাই যাম। যিযোৰ আপোনালোকৰ মন পচন্দৰ হয় সেইযোৰ আপোনালোকে স্ক্ৰীনশ্বট লৈ হোৱাটছএপ কৰিব। যিটো স্ক্ৰীনত নাম্বাৰ দিয়া আছে সেইটো হোৱাটছএপ নাম্বাৰ হয়। প্ৰথমতে চাব, মই এইযোৰ দেখাইছোঁ। খুব ধুনীয়া হয়। একেলগে ব্লাউজ পিচ চাইড পতি দিয়া থকাৰ কাৰণে অলপ দিগদাৰ হৈছে দেখাবৰ কাৰণে। এয়া চাব, মই মোৰ নিজৰ গাত লৈ দেখাইছোঁ। ডিজাইনটো হ'ব এনেকুৱা ধৰণৰ। বহুত চলিছে কাপোৰযোৰ। হালধীয়া আৰু ক'লা ৰংটোৰে বুটাবিলাক দিয়া হৈছে ধুনীয়াকৈ। খুব মৰম লগা হয় কাপোৰযোৰ। যেতিয়া আপোনালোকে চিলাই কৰি ৰেডি কৰি পিন্ধিব খুব মৰম লগা হ'ব। এয়া চাব, মই মোৰ নিজৰ গাত লৈ দেখাইছোঁ। ডিজাইনটো হ'ব এনেকুৱা ধৰণৰ। গাৰু ডিজাইনৰ মেখেলা চাদৰ হয়, খুব মৰম লগা হয়। আৰু এই কাপোৰযোৰ আপোনালোকে ল'ব পাৰিব মাত্ৰ 1600 টকাত। ইয়াৰ মই গোটেইখিনি ভালদৰে দেখাম। ব্লাউজ পিচ চাইড পতি এইকেইটা হ'ব ইয়াৰ চাইড পতি। চাইড পতিকেইটা চাব, মই জুম কৰি দেখাই দিছোঁ। এনেকুৱা এটা ডিজাইন কৰি বনাই দিয়া হৈছে। আৰু এয়া চাব, এইটো হ'ব আহল বহল ডাঙৰ দীঘল হয় এই ব্লাউজ পিচটো। আৰু যদি আপোনালোকৰ মন পচন্দ হয় তেনেহ'লে অৰ্ডাৰ কৰিব। আৰু মোৰ ঘৰ ৰঙীয়া পুথিমাৰী, কামৰূপ ডিষ্ট্ৰিক্ট। আপোনালোক যদি ওচৰ হয় ডাইৰেক্ট মোৰ ঘৰৰ পৰা কাপোৰবোৰ ল'ব পাৰিব। দূৰৰ হ'লে প্ৰব্লেম নাই, মই কুৰিয়াৰ দ্বাৰা কাপোৰবোৰ পঠাওঁ। কুৰিয়াৰ চাৰ্জ 110 টকা এক্সট্ৰা হয়। আৰু এইখন চাব, ইয়াৰ মেখেলা হয়। মেখেলাখনৰ ডিজাইনটো দিয়া হৈছে এনেকুৱা ধৰণৰ। আৰু এয়া চাব, মই মোৰ নিজৰ গাত লৈ দেখাইছোঁ। আহল বহল বা ডাঙৰ দীঘল হয়। আৰু মই ৰুমৰ ভিতৰত দেখাইছোঁ। ইমান গৰম পৰিছে, সেয়েহে ৰুমৰ ভিতৰত দেখুওৱাৰ বাবে অলপ কালাৰটো বেলেগ আহি আছে। যেতিয়া মই অৰিজিনেল বাহিৰত দেখাওঁ তেতিয়া অৰিজিনেল কালাৰবিলাক আহে। আৰু চাব, মই জাষ্ট কালাৰবিলাক আপোনালোকক দেখাই দি আছোঁ। এইটো চাব, খুব ধুনীয়া হয়। বটল গ্ৰীণ কালাৰত হয়। এই হোৱাইট, ৰেড আৰু য়েল্লো কালাৰেৰে খুব ধুনীয়াকৈ বুটাবিলাক দিয়া হৈছে এই কাপোৰযোৰ। আৰু গাৰু ডিজাইনৰ কাপোৰ হয়, খুব মৰম লগা হ'ব যেতিয়া পিন্ধিব। নেক্সট আপোনালোকক আন এটা কালাৰ দেখাই আছোঁ। এইটো চাব, কফি কালাৰ হয়। হোৱাইট, গ্ৰীণ আৰু য়েল্লো কালাৰেৰে খুব ধুনীয়াকৈ বুটাখিনি দিয়া হৈছে, খুব মৰম লগা হয়। এতিয়ালৈ যদি আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, প্লিজ ছাবস্ক্ৰাইব কৰি ৰাখিব। কাষতে থকা ঘণ্টিটো বজাই থ'ব, যাতে মই দিয়া ভিডিঅ'ৰ ন'টিফিকেশ্যনবোৰ পোনপ্ৰথমে পায়। নেক্সট মই আৰু এটা ডিজাইনত দেখাই আছোঁ। এইযোৰ চাব। আৰু যদি আপোনালোকৰ পচন্দ হৈছে স্ক্ৰীনশ্বট লৈ আপোনালোকে হোৱাটছআপ কৰিব। নেক্সট আপোনালোকে অৰেঞ্জ কালাৰৰ এটা দেখাই আছোঁ। ব্লু গ্ৰীণ আৰু এই দুটা কালাৰৰে বুটাখিনি দিয়া হৈছিল। নেক্সট মই আন এযোৰ কাপোৰ দেখাই আছোঁ। এইযোৰৰ ডিজাইনটো বেলেগ, যিহেতু মই ভালদৰে আপোনালোকক মেলি দেখাই আছোঁ। এয়া চাব, মই নিজৰ গাত লৈ দেখাই দি আছোঁ। কেৱল ৰেড কালাৰ আৰু য়েল্লো কালাৰেৰে খুব ধুনীয়াকৈ দিয়া হৈছে। এইটো ব্লু কালাৰৰ হয়। ধুনীয়া এযোৰ মেখেলা চাদৰ। আৰু এইযোৰত মানে গাৰু ডিজাইন নাই, চিম্পুল হয়। এনেদৰে ওৰেগাই বুটাবিলাক দিয়া হৈছে। মই নেক্সট এইবাৰ মেখেলাখন দেখাম আপোনালোকক। চাদৰখন দেখালোঁ। নেক্সট মই এয়া চাব, মেখেলাখন দেখাই আছোঁ। মেখেলাখনৰ ডিজাইনটো দিয়া হৈছে এনেকুৱা ধৰণৰ। আৰু এয়া চাব, এইকেইটা হ'ব চাইড পটি। চাইড পটিকেইটা খুব ধুনীয়া হয়, এনেকুৱা এটা ডিজাইনত দিয়া হৈছে। আৰু নেক্সট এয়া হ'ব ইয়াৰ ব্লাউজ পিচ। ব্লাউজ পিচটো আহল বহল বা ডাঙৰ দীঘল হয়। আজি মই আপোনালোকৰ ওচৰত এইকেইযোৰে লৈ আহিছিলোঁ। দেখালোঁ ভালদৰে। পচন্দ হ'লে অৰ্ডাৰ কৰিব। আজিলৈ ইমানে। মোৰ ভিডিঅ'টো শেষলৈকে চাব। বহুত বহুত ধন্যবাদ।